অংকুৰ ৰঞ্জন চাংমাইৰ কবিতা স্বজাতিৰ প্ৰতি এটা সৰল প্ৰাৰ্থনা। আমিয়েই আমাৰ শত্ৰু নিৰ্মম ঘাতক, আমিয়েই আমাৰ বন্ধু পৰম আত্মীয়। আমি নিমিষতে নিঃশেষ কৰিব পাৰোঁ, আমি গঢ়িব পাৰোঁ, বজাব পাৰোঁ সৃষ্টিৰ বিজয়ী দুন্দুভি। আমি নাজানো এই পৃথিৱী কোনে কিয় সৃষ্টি কৰিলে। সেই অজেয় অজ্ঞেয় অবিনাশী সৃষ্টিকৰ্তালৈ শতকোটি প্ৰণাম। জানো মাথো পুৰুষ প্ৰকৃতিলৈয়ে আমাৰ সুন্দৰ ধৰিত্ৰী, পক্ষীৰ কলৰৱেৰে মুখৰিত শান্তিৰ সসাগৰা ধৰণী। বিজ্ঞানে কয় কোনো এক সন্ধিক্ষণত জ্বলন্ত অগ্নিপিণ্ডৰ জ্বলীয় স্থিতাৱস্থাত জন্ম আমাৰ পুৰাতন পৃথিৱী। এককোষীৰ পৰা বহুকোষীলৈ দীৰ্ঘ পৰিক্ৰমা ক্ৰমবিকাশৰ পৰিণতিত উৰ্বৰ মস্তিষ্ক সম্পন্ন আমিয়েই প্ৰাণীকুলৰ শিৰোমণি শ্ৰেষ্ঠ নৃপতি। আমি উৰুৱাইছোঁ সভ্যতাৰ উত্থান পতনৰ বিজয়ী নিচান। আত্মম্ভৰী আত্মঘাতী অসহিষ্ণু জনসমষ্টিৰ কুটিল পাকচক্ৰত স্তব্ধ হৈছে যেন প্ৰাণ চঞ্চল প্ৰকৃতিৰ অপৰাজীয় জীৱনী শক্তি। বন্ধ্যা হৈ গৈছে মানৱ সৃষ্ট ইতিহাস দৰ্শন সাহিত্যৰ চিন্তা স্ৰোত। ক্ৰমে হেৰাই গৈছে শিল্প সংগীতৰ মধুৰ বিনাৰক্যতান। এতিয়া সকলোতে দিনৰ পোহৰতকৈ বিষাদৰ নিশা দীৰ্ঘ আৰু গভীৰতৰ। একেখন পৃথিৱীকে ভাগ কৰি ভূগোলৰ মানচিত্ৰত দেশ মহাদেশ কৰিলোঁ। প্ৰেম মানৱতাৰ স্বধৰ্মক পৃথকীকৰণেৰে ভিন্ন ধৰ্মলৈ পৰ্যবসিত কৰিলোঁ। প্ৰভুত্ব বিস্তাৰৰ বাবে যুদ্ধ কৰিলোঁ। পৰিণতিত শত্ৰুতা, মৃত্যুৰ বিভীষিকা। বিশ্বৰ ক্ষমতাবান ৰাষ্ট্ৰ হোৱাই যেন সকলোৰে লক্ষ্য, স্বপ্ন, বাসনা। ৰাজনীতি, সমাজনীতি, অৰ্থনীতিও যেন সেই আদৰ্শৰে আশীৰ্বাদ পুষ্ট। অথচ প্ৰযুক্তিৰ গৰিমাৰে ঐশ্বৰ্যশালী হৈও মানৱ জাতি আজি নিঃস্ব, নিঃকিন, নিঃসহায়, নিস্তেজ, নিৰালম্ব। দেশে দেশে মহাদেশে সন্মুখত এখন মহাসংগ্ৰাম। সৃষ্টিৰ বিৰুদ্ধে স্ৰষ্টাৰ, মৃত্যুৰ বিৰুদ্ধে জীৱনৰ মহাপ্ৰত্যাহ্বান। মৃত্যু উপত্যকাত থিয় হৈহে চিঞৰি চিঞৰি কওঁ, এই ধ্বংসকামী সৃষ্টিৰ নেপথ্য ৰূপকাৰো যে মানুহ, কেৱল মানুহ। নিজৰ কবৰ নিজে খান্দিছো, নিজৰ চিতা নিজে সাজিছো। সাজু হবৰ হ'ল হে মোৰ মনুষ্যত্বৰ আৰাধক স্বজাতিকুল। আৱেগৰ অশ্ৰুৰেই কেৱল নহয়, চেতনাৰ স্ৰোততো স্নান কৰি এক জাতি, এক দেশ, এক প্ৰাণ, এক ধৰ্ম, এক ধ্যানৰ বীজ মন্ত্ৰৰে যুঁজ দিওঁ আহা। তুলি লওঁ মেদিনী কপাই মনৰ গাণ্ডীৱ। ৰুদ্ধ কৰোঁ সংক্ৰমণৰ বাট, নিপাত হওক প্ৰাণঘাতক কৰোনা ভাইৰাছ। আত্মাই আত্মাই বিৰাজমান সৰগীয় জ্যোতিৰে জ্যোতিষ্মান পৰমাত্মাক মিনতি কৰোঁ আহা। হে পৰম পিতা, আমাৰ হৃদয়ৰ পৰাই নিনাদিত হওক তোমাৰ পাঞ্চজন্য। উত্তিষ্ঠিত জাগ্ৰত প্ৰাপ্য বৰাণ নিৰোধত। উঠা জাগা, লক্ষ্য প্ৰাপ্তি নোহোৱালৈকে নৰবা। হে পৃথিৱী গ্ৰহৰ জীৱকুলৰ নৃপতি মনুষ্যসকল, এই ৰণাংগনত থিয় হৈ এখন্তেকৰ বাবে আত্মদৰ্শী হওঁ আহা। মানুহৰ শত্ৰু মানুহেই, প্ৰকৃতি নহয়। শূন্যস্থান
শ্যামল প্ৰকৃতিৰ স্বভাৱ বিৰুদ্ধ। ভুৱন ব্যাপ্ত কালান্তক মহামাৰী প্ৰকৃতিৰ সৃষ্ট নহয়, মানৱ সৃষ্টহে। প্ৰকৃতিয়ে শত্ৰুতা কৰা নাছিল, কৰা নাই আৰু নকৰে কদাপি। প্ৰকৃতিৰ প্ৰতি সদয় হোৱা, ৰুষ্ট নকৰিবা কোনো কালে। বৈধ্য ভূমিৰ চাৰিওফালে চোৱা, বসন্ত আকৌ আহিছে, ফুল ফুলিছে। সেই নিৰ্যাস, সুবাস আৰু ফলেৰে উপচি পৰিব আমাৰ দুহাত। সমস্যৰ সেই গাঁও আহা, উপনিষদৰ সেই মৰ্মবাণী। আনুভদ্ৰা ক্ৰতভুজন্ত বিশ্বত্ব। আহক আহক চৌদিশ জুৰি পুণ্য চিন্তাধাৰা। এই প্ৰাৰ্থনাই হওক মানৱৰ মুকুটিৰ গান, এই প্ৰাৰ্থনাই হওক মনুষ্যত্বৰ অবিনাশী জয়গান।